নমস্কাৰ আজি এটি নতুন ভিডিও লৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি ৰেচিপি ভিডিও নহয় ৰাতিপুৱানো মই কি ৰান্ধিলো তাকে অকমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ৰাতিপুৱা সময়খিনি মই কেনেকৈ পাৰ কৰিলো তাকো অকমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাব চাই যদি ভাল পায় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব গতিকে আহকচোন মোৰ লগতে আজি ৰাতিপুৱানো মই কিনো কৰিলো তাকে অকমান আপোনালোকক দেখাবলৈ মই পুনৰবাৰ চেষ্টা কৰিম কচুখিনি মই ভালকৈ ধুই আৰু অলপ ধুব লাগিব অলপ সৰু সৰুকৈ ইয়াতে কাটি দিছোঁ কাটি দি পেলাই ইয়াতে দিম নিমখ ৰ'দালেও ইমান এটা ৰ'দ নাই পৰা ইয়াতে অলপ পানী দিলোঁ ইয়াতে মই অলপ নিমখ দি দিছোঁ মানে ইয়াত বীজাণু থাকিব পাৰে গতিকে বীজাণুখিনি যাবৰ কাৰণে অলপ কচু খজুতিটো অলপ নাইকিয়া হ'ব নিমখত অলপ দেৰি তিয়াই থ'ম মই কচু দি এটা কুকাৰ দি দিছোঁ কুকাৰ দিলে সোনকালে চিটি মাৰিব আৰু সোনকালে বইল হ'ব গতিকে কেৰাহীত বইল কৰাতকৈ কুকাৰত সোনকালে চিটি মাৰিব সোনকালে বইল কচুৰ লগত বনাম মাছে কচুৱে বনাম ৰাতিপুৱা মাছ আহিছিলে গোটা মাছ হ'লে বেছি ভাল যেনেকৈ গৰৈ মাছ আৰু শ'ল মাছ এনেকৈ হ'লে বেছি ভাল কিন্তু এইটো চাইনা পুঠিটো কিমান ভাল হ'ব নাজানো আগতে আমি গৰৈ মাছ আৰু শ'ল মাছেদি এনেকৈ কচু শাক খাওঁ আৰু লগত জালুক দিম এইকেইটা মই এতিয়া কাটি লওঁ কাটি লৈ পেলাই থপথপ কৰিছে কণী ওলাব পাৰে পেটত থপথপ কৰিছে আমি মানুহ তিনিটাহে ঘৰৰ মানুহ তিনিটা গতিকে মই কাটি পেলাই বনাই লওঁ আৰু তেল ওলালে মাছখিনি দি লৈছোঁ জালুক এইখিনি জালুকৰ গুড়া মই খুন্দি ল'লোঁ খুন্দনাত কাৰণ কচু পাবলৈ নাইকিয়া আজিকালি অকণমান থকাখিনি মানে নেৰোৱা আৰু যিখিনি থাকে চব দি দিম অকণ থপথপীয়া হ'ব এইখিনি লগতে ঢালি দিম আৰু দি থাকিব ন ঢালি দিওঁ আৰু লৰাই দিছোঁ ঘৰৰ জালুক যে বহুত জ্বলা কালি লাই আৰু গাহৰি মাংস আছিলে ৰাতি মোৰ চব্জি হৈ গ'ল কচু শাক হৈ গ'ল ভাঙি দিলোঁ ভাঙি দিলে খাবলৈ বেছি ভাল হয় কিন্তু এইটো মাছত কি হয় নাজানো শ'ল মাছ আৰু গৰৈ মাছত বেছি ভাল হয় খাবলৈ এইটো মাছত কি হয় বা খাবলৈ সেইটো মাছত মই খাই পোৱা নাই ৰাতিপুৱা মই ভাবিছোঁ গৰৈ মাছ আনিব আগতে বেপাৰীতে গৰৈ মাছ আনে কিন্তু আজি নানিলে গতিকে এইটো মাছত কি হয় নাজানো আৰু খাই ল'ম আৰু মাছটো ভাগি গ'ল আৰু কালি মাংস আছে যোনে কচু শাক খুৱাই কচু শাক খাব মাংস খুৱাই মাংস খাব যোনে যি খাই থাকিব আৰু
এতিয়া আমি ভাতকেইটা মজা আছে খাই লওঁ এফালে আছে কচু মাছ জালুক দিয়া বহুত জ্বলা আছে কাৰণ জালুকখিনি ঘৰুৱা আছিলে যে বহুত জ্বলা আছে এতিয়া কচু মাছ এদি খাইছে গাহৰি মাংস মই বা গাহৰি মাংস নাই খোৱা আৰু গৰম পানী লগত ঠাণ্ডা হৈছেতো কচু মাছ আৰু জালুক খাবলৈ বহুত মজা হৈছে মানে গাটো গৰম গৰম লাগি গৈছে আমি এতিয়া খাই বৈ অলপ ৰদাম বাহিৰতে বহিম এতিয়া আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ মোৰ ভিডিঅ'টো যদি ভাল পায় আপোনালোকে চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি পেলাই কাষতে থকা বেল আইকনটো টিপি দিব খতম কেনে আজিলৈ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিওঁ বাই বাই